গাইস মই পূৰ্বালী গগৈ বহুত দিনৰ বিৰতিৰ পাছত আহিলো বুলি ক'লেও মিছা নহ'ব চাগে। গাইস মই পূৰ্বালী গগৈ মই দুখাৰমান কথা ক'বলৈ আহিলো। মই পূৰ্বালী গগৈ মই দুটামান বিশেষ কথাৰ কাৰণে আপোনালোকৰ ওচৰত আহিছোঁ। লাভ ইউ বিকাশ দা, লাভ ইউ, লাভ ইউ। ए उठाले रे देवा, उठाले रे बाबा। ओ তোর কথা দে এই মক্কেলি তোর কথা শুনি শুনি মোৰ বমি আহিছে। হয় দে খেচৰা বাপা এই জলহস্তিয়ান চেহেৰাটোলৈ বিশেষ কথা এটা কম বুলি কৈ গোটেই এসোপামান বকে এইৰ কথা শুনি শুনি মই হাত বেৰ গেলো হাগা নোলোৱা হৈছে খেচৰা বাপা। মোৰ খালি এতিয়া পাধা হৈছে খেচৰা বাপা। বাৰে বাৰে ভুল কৰা আৰু বাৰে বাৰে মই ক্ষমা কৰোঁ। কাৰণ কি জানা, আচলতে মই তোমাক কেতিয়াও হেৰাব নিবিচাৰোঁ। দুৰ্ভাগ্য বকাচোৰা চালা। ও তোর কথা দে ই বেটা গোটা কম মাল নহয়। ও বাৰে বাৰে ভুল কৰিলি মাফ কৰি দে। অ হয় দে খেচৰা বাপা ওই বেটাই নতুন দিয়ে প্ৰেমত পঢ়ছি না ওই সেইকাৰণে শিক্ষা পাব ৰ বেটাই। যেতিয়া আপি এর মুহুত মুটি লাত মাৰি থৈ গুচি যাব তেতিয়া গম পাব ৰ বাপা। অ হয় দে তোর কথা দে গম পাব ৰ বেটাই। ও তোর কথা দে নতুন প্ৰেমত নকৰি আৰু পুৰা নহ'লে তিন কৰি হয় দে খেচৰা বাপা। क्या तुम लोगों ने भी वही सुना जो मैंने सुना? अरे हाँ भाई हाँ। কাৰোবাক বেয়া বুলি কিয় ক'ম, কাৰোবাক বেয়া বুলি কিয় ক'ম? বেয়াটো ময়ে হয় ন, কাৰণ সকলোকে ভাল বুলি ভাবোঁ। साले का खोपड़ी तोड़ साले का मेरा तोड़। ও খেচৰা বাপা কি বেটাই কি বেয়া বেয়া কৰি আছে তোমাৰ আৰু তোৰ কথা দে এক ফকৰা ছাগলা কামাল ধ্যান পাইছোঁ। মোবাইলটো উল্টাকে লৈ কি বেয়া বেয়া কৰি আছে। পাগলা হৈছে হেন পাইছোঁ ফকৰা ছাগলৰ কামাৰত। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখা তলে যাব আর যাবার বাকি নাই। এ আপিটি কি করবে ধরছি খেচরা বাপা এগলাক। হয় দে আজিকালি মান সন্মান একো নহ'ব ধৰিছে তোৰ কথা দে। কেমেৰা কৰা মানুহটো গোটেই বিয়াত মজা পাইছি হেন পাইছোঁ। হয় দে খেচরা বাপা ওই ডিজিটাল ইন্ডিয়ার ডিজিটাল আপি এগিলাখান দেখা পালি তো চলিগিলাকৰ মন গিলা হয় খেলি মেলি। তোৰ কথা দে তই বৰকে পাৰি আছা কি হৈছে? এগিলাখান চাই চাই বাপা মোৰ গোটেই গেছ হৈ গৈছে।